কি খবৰ আপোনালোকৰ ভালনে? আজি মই আপোনালোকক মাছৰ দুটা একেবাৰে সহজ ৰেচিপি দেখুৱাম। এয়া আজি মই বনাইছিলোঁ মিছা মাছ আৰু এয়া পুঠি মাছ। ভিডিঅ'টো চালে আপোনালোকে গমেই পাব মই কিমান সহজভাৱে বনাইছোঁ। এয়া হোৱাৰ পাছত মই মানুহজনক খাবলৈ দিলোঁ, খুব ধুনীয়া হৈছিল খাবলৈ। এয়া চাওকচোন, মই মাছখিনিত প্ৰথমতে নিমখ হালধি সানি ল'লোঁ। মিছা মাছটো একেবাৰে কম দেই, যিকণ পাইছিলোঁ সেইখিনিকে লৈ আহিলোঁ। তাৰপিছতে কেৰাহীত তেল গৰম কৰি মাছখিনি অকণমান ৰঙচুৱাকৈ মই ভাজি ল'ম। তাৰপাছতে সেই একেখিনি তেলতে আদা নহৰু কেঁচা জলকীয়াৰ এটা পেষ্ট দি অলপমান ভাজি ল'ম। এইখিনি ভজা হোৱাৰ পাছতে মই মাছখিনি দি দিম। অলপমান লৰাই ইয়াতে অলপমান মই কলাখাৰ দিম। কলাখাৰখিনি দিয়াৰ পাছতে ইয়াত অলপমান মই পানী দিম। আপোনালোকে বনাই চাগে এনেকৈ, খুব ভাল লাগে খাবলৈ। আৰু আমাৰ মাহঁতে এই পুঠি মাছৰ এই তৰকাৰীখনক আচলতে পুঠি মাছৰ জাল দিয়া বুলি কৈছিলে। এয়া চাওকচোন, মোৰ ৰেডি হৈ গ'ল। তাৰপাছতে সেই একেটা কেৰাহীত অকণমান তেল দি মই মিছা মাছখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম। তাৰপাছতে মিছা মাছখিনি নমাই লোৱাৰ পাছতে এই একেখিনি তেলতে অলপ ক'লা জিৰা দি আলু বিলাহী আৰু কেঁচা জলকীয়া অলপমান ভাজি ল'ম। এয়া নিমখ দিলোঁ, হালধি আৰু অকণমান জিৰা গুড়া দি এইখিনি লৰাই ল'ম। লৰাৰ পাছতে এয়া মই পানী দি দিলোঁ। পানীখিনি অলপ উতলাৰ পাছতে এয়া মই মাছখিনি ঢালি দিম। এয়া তাৰপিছত মোৰ মিছা মাছৰ এই তৰকাৰীখনো ৰেডি হৈ গ'ল। খুব ধুনীয়া লাগে আচলতে খাবলৈ। কালাৰটো খুব ধুনীয়া হৈছিল। আজিলৈ আহোঁ বাৰু, বাই বাই।